গুৱাহাটী বিশ্ববিদ্যালয়ত মাচুল বৃদ্ধিক লৈ ছাত্ৰ ছাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি। গুৱাহাটী বিশ্ববিদ্যালয়ে কৰ্তৃপক্ষক মাচুল হ্ৰাস কৰিবলৈ 24 ঘণ্টাৰ সময়সীমা স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ অন্যতা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ। গুৱাহাটী বিশ্ববিদ্যালয়ত মাচুল বৃদ্ধিক লৈ ছাত্ৰ ছাত্ৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি, যাৰ ফলস্বৰূপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়কক সাক্ষাৎ কৰি বিএড পাঠ্যক্ৰমৰ প্ৰপত্ৰ পূৰণৰ বাবে ধাৰ্য কৰা অত্যাধিক মাচুল সম্বন্ধে আলোচনা কৰে। উক্ত সাক্ষাতত স্নাতকোত্তৰ ছাত্ৰ সন্থাই বিএডৰ লগতে পিএইচডিকে আদি কৰি অন্যান্য পাঠ্যক্ৰমৰ প্ৰৱেশিকা পৰীক্ষাৰ মাচুলৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই যিদৰে অত্যাধিক নিৰিখ নিৰ্ধাৰণ কৰাত সাধাৰণ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, সেই সন্দৰ্ভত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰে। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বিশ্ববিদ্যালয় হোৱা সত্ত্বেও গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰৱেশিকা পৰীক্ষাৰ মাচুল একাংশ অন্যান্য বিশ্ববিদ্যালয়ৰ তুলনাত যথেষ্ট বেছি। দৰিদ্ৰ শ্ৰেণীৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাচুল বৃদ্ধি উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত বাধা হিচাপে থিয় দিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষক পুঁজিবাদী ব্যৱস্থাৰ পৰা আঁতৰি ছাত্ৰ সমাজৰ সুবিধা হোৱাকৈ মাচুল নিৰ্ধাৰণ কৰিবলৈ দাবী জনায়। তেওঁলোকে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক মাচুল হ্ৰাস কৰিবলৈ 24 ঘণ্টা সময় বান্ধি দিয়ে, অন্যথা তীব্ৰতৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে। কেইবাটাও সমষ্টিৰ নাম সলনি কৰাৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ। দৰং হ'ব ভৈৰৱকুণ্ড, গুৱাহাটী হ'ব প্ৰাগজ্যোতিষপুৰ। 20 জুলাইত অসমলৈ আহিব দেশৰ নিৰ্বাচন আয়োগৰ দল। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ৰাজহুৱা শুনানি ল'বলৈ আহিব দেশৰ নিৰ্বাচন আয়োগৰ দল। অসমৰ 2টা লোকসভা সমষ্টি আৰু 10টা বিধানসভা সমষ্টিৰ নাম সাল সলনিৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ। ইফালে এতিয়াও অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ উত্তাল হৈ আছে সমগ্ৰ ৰাজ্য। নিৰ্বাচন আয়োগৰ ব্যাপক সাল সলনি ঘটাইছে বহু সমষ্টিৰ। নোহোৱা হৈছে পুৰণা সমষ্টি, সৃষ্টি হৈছে নতুন সমষ্টিৰ। তাৰ মাজতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে আগবঢ়াইছে সমষ্টিৰ নাম সলনিৰ প্ৰস্তাৱ আগবঢ়াইছে অসমৰ 2টা লোকসভা সমষ্টি আৰু 10টা বিধানসভা সমষ্টিৰ নাম সাল সলনিৰ। নহয় খচৰাত উল্লেখ থকা 10টাকৈ বিধানসভা সমষ্টিৰ নাম সলনিৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰৰ। ইতিমধ্যে এই প্ৰস্তাৱ ৰাজ্য চৰকাৰে নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰিছে। অসম চৰকাৰে এই প্ৰস্তাৱ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এই কথাৰ যোৰহাটত ইংগিত দিছে। গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনস্থ চৰকাৰী প্ৰাধিকৃত মহাবিদ্যালয়সমূহত স্নাতক পাঠ্যক্ৰমৰ বাবে আবেদন প্ৰক্ৰিয়া assam.admission.samartha.ac.in ৰ জৰিয়তে সম্পূৰ্ণ হৈছে। এতিয়া নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু উচ্চ শিক্ষা বিভাগে এই সন্দৰ্ভত এক নিৰ্দেশিকাও জাৰি কৰিছে।